দেউতাকৰ কাৰণে নে এতিয়া প্ৰজ্ঞাৰ কাৰণে জিউৰ মৃত্যু হ'ল আৰু কোনজনৰ কাৰণে জিউৰ আচলতে মৃত্যু হ'ল তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সোমবাৰৰ খণ্ডটিত কি হ'বলৈ গৈ আছে তাৰ বিষয়ে জনাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহতে এনেকুৱা ভিডিঅ'বোৰ আপডেটে এই চেনেলটোত আহি থাকে আৰু লগতে মেইন চেনেলটোতো সদায় আহি থাকে। যিহেতু অনুভূতিৰ মাকে সেইটো কথা মানি ল'ব পৰা নাই, জিউ এতিয়া জীয়াই নাই আৰু জিউ জীয়াই নথকা কথাটোৰ কাৰণে বিশ্বাস কৰিব নোৱাৰাৰ কাৰণে এতিয়াতো জিউৰ মৃত্যুৰ কাৰণটো এতিয়া দেউতাককে লুকাই দিলে, অৰ্থাৎ জিউৰ দেউতাকে দি এতিয়া জিউৰ মৃত্যুৰ কাৰণ হ'ল। তো সেইটো কথা এতিয়া মাকে ভাবিছে আৰু সেইটো ভুল ৰৈয়ে যাব যেতিয়ালৈকে হয়তো আচল কথাটো গম নাপাব যে প্ৰজ্ঞাই তেনেকুৱা কৰিছিল পমৰ লগত, আৰু পমৰ লগত তেনেকুৱা কৰাৰ পিছতে ঘৰখন তেনেকুৱা কৰিলে আৰু লগতে এতিয়া পমৰ মাকক সেইবোৰ কথা দি প্ৰজ্ঞাই লৈ গৈছিল আৰু প্ৰজ্ঞাই যদি তেনেকুৱা কাম নকৰিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো তেনেকুৱা নহ'লহেঁতেন জিউৰ। আৰু যিহেতু বেমাৰটো হৈ আছিল অৰ্থাৎ সঠিক সময়ত যদি অপাৰেশ্যন কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে হয়তো জিউ ভাল হৈ গ'লহেঁতেন, আৰু যদি সঠিক সময়ত অপাৰেশ্যন নকৰিলে হয় আৰু যদি ঘৰৰ বাকীবোৰ মানুহ থাকিলেও হয় তথাপিও জিউৰ মৃত্যু হ'লহেঁতেন, কাৰণ এতিয়া অসুখটো যি মানুহ থকাৰ নথকালৈ কথা নাই। আৰু যিহেতু এতিয়া সঠিক সময়ত চিকিৎসা নকৰিলে আৰু সঠিক সময়ত কাই নাছিল ওচৰত, সেইটো হৈছে দেউতাক, আৰু দেউতাকে ওচৰত নাথাকাৰ কাৰণে হয়তো তেনেকুৱা হৈছে আৰু সেইবাবে প্ৰজ্ঞাত কৰি দেউতাকে দায়ী হ'ব এতিয়া। আৰু যিবোৰে ভাবি আছে প্ৰজ্ঞাই দায়ী, কিন্তু প্ৰজ্ঞাই দায়ীৰ উপৰিও এতিয়া দেউতাকৰ দায়ী, কাৰণ এতিয়া যিখিনি সময়ত পইচাখিনি লাগিছিল আৰু যিখিনি সময়ত চিকিৎসা কৰিবলৈ বিচাৰিছিল আৰু সেইখিনি সময়ত দেউতাকে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাইছিল আৰু সেইখিনি টকাও দেউতাকৰ নাপালে, আৰু যাৰ কাৰণে এতিয়া জিউৰ অপাৰেশ্যন কৰিব নোৱাৰিলে। আৰু যিহেতু এতিয়া মাকে জিউৰ কথাটো মানিব পৰা নাই যে জিউৰ মৃত্যু হৈছে, আৰু সেইবাবে আজি জিউক লৈ যোৱাৰ সময়ত অৰ্থাৎ টিংচুক আৰু বেদে ধৰি জিউক ৰুমৰ ভিতৰৰ পৰা বাহিৰলৈ লৈ যাব আৰু সেইখিনি সময়তে প্ৰজ্ঞা আৰু লগতে অনুভূতিয়ে মাকক ধৰিব আৰু মাকক ৰখাব নোৱাৰা অৱস্থা হ'ব, আৰু আপোনালোকে তেনেকুৱা সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। আৰু এতিয়া তেওঁলোকে সেইখিনি কাম অনুভূতিহঁতৰ ঘৰত থাকি কাম কৰিব, অৰ্থাৎ বেদতে তাতে থাকিব আৰু অফিচলৈ ফোন কৰিব। অনুভূতিয়ে হয়তো অফিচৰ মানুহগৰাকীক সঁচা কথাখিনি ক'ব পাৰে, বা এতিয়া অফিচৰ মানুহগৰাকী যিহেতু ভাল সেইবাবে হয়তো অনুভূতিক সহায় কৰিব পাৰে কাজকৰ্মৰ কাৰণে। তো এতিয়া কি কৰে কি নকৰে তো সোমবাৰৰ খণ্ডটিত সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব। আৰু বাকী এতিয়া দেউতাকে বাৰু কাজ কৰ্মৰ কাৰণে তেওঁলোকৰ ঘৰত থাকিবনে নাথাকে, অৰ্থাৎ নিজৰ ঘৰখনত থাকিবনে নে এতিয়া সেইজনীৰ লগত অৰ্থাৎ পমৰ মাকৰ লগত গুচি যাব আকৌ। আৰু যদি পমে সেইটো কথা গম যদি পায় তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব, যিহেতু এতিয়া পমে সেইটো কথা এতিয়ালৈকে গম পোৱা নাই আৰু হয়তো এতিয়া মাকে যেনেকুৱা হৈছে আৰু সেইবাবে হয়তো মাকে খবৰ নেদাকৈয়ে থাকিব পমক জিউৰ মৃত্যু কথাটো। তো তেনেকুৱা আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব পাৰে। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।